Hi everyone, welcome to my YouTube channel Lucky's Kitchen. নমস্কাৰ মই লাকিয়া আপোনালোক সকলোকে মোৰ Lucky's Kitchenলৈ পুনৰবাৰ স্বাগতম জনাইছো। মই আজি বনাবলৈ লৈছো মছলা দিয়া বেঙেনা জোল। মছলা দিয়া বেঙেনা জোল বনাবলৈ মই লৈছো 5টা সৰু সাইজৰ বেঙেনা, 3টা কেঁচা জলকীয়া, 1 চামুচ আদা নহৰু পেষ্ট, 1 চামুচ গৰম মছলা, আধা চামুচ ক'লা জিৰা, 1 চামুচ সবজি মছলা, এটা ডাঙৰ সাইজৰ পিয়াজ বটা, 2টা মিহিকৈ পিছি লোৱা বিলাহী, মিঠাতেল আৰু এয়া লৈছো হালধি, নিমখ, জলকীয়া পাউডাৰ আৰু জিৰা পাউডাৰ। এতিয়া বেঙেনা কেইটা মই এখন চাকুৰে এনেদৰে কাচি লৈছো। এই বেঙেনা কেইটা মোৰ নিজৰ বাগিচাৰে হয়। এতিয়া এই বেঙেনা কেইটা এখন প্লেটত লৈ লৈছো আৰু ইয়াতে মই হালধি আৰু নিমখ দি বেঙেনা কেইটা সানি লৈছো। এতিয়া এই বেঙেনা কেইটা ফ্ৰাই কৰিবৰ বাবে মই গেছত এখন কেৰাহী পাতি দিছো আৰু কেৰাহীত মিঠাতেল ঢালি দিছো। এতিয়া তেল গৰম হোৱাত ইয়াতে মই ক'লা জিৰা কেইটা দি দিছো। ইয়াতে মই এটা এটাকৈ বেঙেনা দি এইখিনি ফ্ৰাই কৰিছো। এই বেঙেনা কেইটা এনেদৰে ফ্ৰাই কৰিব লাগিব। আমি বেঙেনা যেনেদৰে ফ্ৰাই কৰি খাওঁ তেনেদৰে ফ্ৰাই কৰি ল'ব লাগিব। এয়া এতিয়া এইকেইটা ফ্ৰাই কৰা হৈ গৈছে। মই এখন প্লেটত উলিয়াই লৈছো। এতিয়া থাকি যোৱা বেঙেনা কেইটাও মই ফ্ৰাই কৰিছো। এতিয়া বেঙেনা ফ্ৰাই কৰা তেলখিনিতে মই পিছি লোৱা পিয়াজৰ পেষ্টখিনি দি দিছো। এতিয়া পিয়াজখিনি অকমান সময় মই ভাজি লৈছো। পিয়াজখিনি এনেদৰে ভজাৰ পিছত ইয়াতে মই জলকীয়া 3টা, আদা নহৰু পেষ্টখিনি দি এইখিনিও অকমান সময় ভাজি লৈছো। এতিয়া মছলাখিনি অলপ সময় ভজাৰ পিছত ইয়াতে মই পিছি লোৱা বিলাহীখিনি এড কৰি দিছো। এতিয়া বিলাহীখিনি দিয়াৰ পিছত অকমান সময় মই এনেদৰে লৰাই ভাজি লৈছো। বিলাহীখিনি ভজাৰ পিছত ইয়াতে মই অকমান নিমখ, হালধি, 1 চামুচ জলকীয়া পাউডাৰ আৰু 1 চামুচ জিৰা পাউডাৰ এড কৰি দিছো। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি আছো। এতিয়া এয়া দেখিছেনে এই ৰঙচুৱা হৈ আহিছে। এতিয়া ইয়াতে মই 1 চামুচ চেনি মিলাই দিছো। চেনি মিলোৱাটো অপচনেল হয়। ইয়াতে সবজি মছলাখিনি মিলাই দিছো। এতিয়া এইখিনি ৰঙচুৱা হৈ অহাত ইয়াতে মই অলপ পানী মিলাই দিছো। এতিয়া ইয়াতে পানী মিলোৱা হৈ গৈছে আৰু এইখিনি মই মিডিয়াম ফ্লেমত অলপ উতল আহিবৰ বাবে ৰাখি দিছো। আৰু এতিয়া দেখিছেনে এইখিনি উতল আহি গৈছে। ইয়াতে মই ভাজি লোৱা বেঙেনা কেইটা এপিচ এপিচকৈ দি অলপ সময় মিডিয়াম লো ফ্লেমত এইখিনি গ্ৰেভি হোৱালৈকে ৰাখি দিছো। এতিয়া একেবাৰে শেষত মই গৰম মছলাখিনি দি দিছো। গৰম মছলা দিয়াৰ পিছত এইখিনি মই অকমান সময় ভাজি এটা বাউলত উলিয়াই ললো আৰু এনেদৰে পৰিবেশন কৰিলো। এয়া দেখিছেনে কি ধুনীয়া হৈছে মছলা ব্ৰিঞ্জল কাৰী। এনেদৰে আপোনালোকেও ঘৰতে বনাই খাবচোন। মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।